নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই দিগ্বিজয় ফুকনৰ সকলোকে স্বাগতম জনাইছো মোৰ চেনেলটো এটা নতুন ভিডিঅ সৈতে তো তোমালোকে থাম্বনেল দেখি ইতিমধ্যে গম পাইছে আজি টপিকটো হৈছে ক্লাছ 11ৰ পলিটিকেল সায়েন্সৰ বুকখনৰ ওপৰত তো ক্লাছ 11ৰ পলিটিকেল সায়েন্সৰ অৰ্থাৎ ৰাজনৈতিক তত্ত্বৰ যিখন কিতাপ সেই কিতাপখন বহুত খেলিমেলিকে দিয়া আছে তাত প্ৰতিটো কনসেপ্ট ভালকৈ দিয়া হোৱা নাই কনসেপ্টবিলাক দিয়া আছে বাট বুজি পাবলৈ দিগদাৰ হ'ব ঠিক আছে গতিকে কিতাপখনৰ বেয়া বুলি কোৱা নাই বাট তোমালোকক বুজি পাবলৈ অসুবিধা হ'ব পাৰে তো তাৰ কাৰণে মই তোমালোকক এখন বুক সাজেষ্ট কৰিছো এখন হৈছে ৰাজনৈতিক তত্ত্ব ঠিক আছে তো ৰাজনৈতিক তত্ত্ব একেখনে বুকেই নামটো একেই কিন্তু লিখিছে অধ্যাপক নায়ক পাল দত্ত চক্ৰৱৰ্তী লিখিছে ঠিক আছে তো এই বুকখন বহুত ভাল বুক হয় গতিকে এখন তোমালোকে কিনি লোৱা 270 টকা ল'ব আৰু যদি কিনিবলৈ যদি তোমালোকে অসুবিধা হৈছে দেন তোমালোকৰ কাৰণে কোনো ধৰণৰ প্ৰবলেমৰ কথা নাই কাৰণ মই তোমালোকৰ তাৰ সলিউশনো এই ভিডিঅটো লৈ আনিছো গতিকে চাওঁ আহাচোন এটা অধ্যাপক নায়ক পাল দত্ত চক্ৰৱৰ্তীয়ে যিখন কিতাপ লিখিছে সেই কিতাপখন এইখন ঠিক আছে এবাৰ দেখিছা মই হৰু কৰি দিছো লব হেগানে তাৰ পিছত ইয়াত চোৱা অধ্যাপক নায়কজন হৈছে এই প্ৰতুল চন্দ্ৰ নায়ক তাৰ পিছত পালজন হৈছে কোন পাল হৈছে এই কৃপেশ চন্দ্ৰ পাল আৰু তাৰ পিছত দত্ত হৈছে ইয়াত অখিল ৰঞ্জন দত্ত আৰু শ্ৰী আদিত্যনাথ চক্ৰৱৰ্তী এই চক্ৰৱৰ্তী বুলি দিছে ঠিক আছে তো এই বুকখন বহুত ভাল ঠিক আছে এখন যদি তোমালোকে কিনিব নোৱাৰা তাৰ কোনো ধৰণৰ যদি তোমালোকক কিনিবলৈ অসুবিধা হৈছে দেন তোমালোকৰ কাৰণে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই কাৰণ তাৰ কাৰণে মই ইতিমধ্যে তোমালোকক ৰাজনৈতিক তত্ত্ব একাদশ শ্ৰেণীৰ বাবে এখন বুক লিখি আছো এই বুকখনো মই তোমালোকক এই PDF হিচাপে যে মই দি থাকো যে প্ৰতিটো ভিডিঅ'ৰ শেষত তো তেনেকৈ দি থাকিম তো ইচ্ছা কৰিলে মই এখনো দিব পাৰো কিন্তু ৰাজনৈতিক তত্ত্ব কিন্তু এইবোৰ দিলে কি হয় এইবিলাক অকমান কামটো ইলিগেল যেহেতু এখন এটা মাৰ্কেটত চলি আছে গতিকে মোৰ ওপৰত কেছ হৈ যাব পাৰে কাৰণ এখন এটা মাৰ্কেটত চলি থকা কিতাপ গতিকে এখনৰ ওপৰত যদি মই এখনৰ যদি পেজখিনি যদি মই ভাইৰেল কৰি দিওঁ তেন সেইটো এটা অনৈতিক কাৰ্য হ'ব হয় নাই গতিকে এইবিলাক কাম মই নকৰো তাৰ সলনি মই এখন নিজে বুক লৈ আনিছো সেই বুকখন হৈছে এখনে ৰাজনৈতিক তত্ত্ব একাদশ শ্ৰেণীৰ বাবে শ্ৰী দিগ্বিজয় ফুকন এখন লিখি আছো তো এইখনত তোমালোকক প্ৰতিটো লেসনৰ যেটা মই বুজাই যাম বা প্ৰশ্ন কৰাই যাম তেতিয়া তোমালোকক এই বুকখন তোমালোকক PDF হিচাপে দি যাম আৰু শেষত বুকখন তোমালোকক দি দিম ঠিক আছে তো এই আছিল ভিডিঅটো যদি ভিডিঅ চাই ভাল পালা তেতিয়াহলে ভিডিঅটো লাইক কৰিবা শেয়াৰ কৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা তো ইতিমধ্যে তোমালোকৰ মৰমৰ সাপোৰ্টৰ বাবে আমাৰ চেনেলে 79টা সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে আৰু 10000 ভিউজ তো এই ধৰণে যদি তোমালোকে সাপোৰ্ট কৰি যোৱা তো লগ পাম এটা নতুন ভিডিঅ হৈতে তেতিয়ালৈকে বাই বাই হাঁহি থাকা আৰু সুখত থাকা আৰু তোমালোকৰ ৰাজনৈতিক তত্ত্বৰ কোনকিটা লেসনৰ এতিয়া ভিডিঅ লাগে তোমালোকে এই ভিডিঅৰে কমেন্ট বক্সত গৈ কমেন্ট কৰি জনাবা